Hello friends, welcome to P.K Assamese blog YouTube channel. বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছো এটা মজা ভিডিঅ' কাৰণ কেলে ক'লে জানে হয়তো প্ৰকৃতি ভাল পাবও পাৰে প্ৰকৃতিৰ মাজত আছে ইতিহাস প্ৰসিদ্ধ টিপাম দেওশাল থান আপোনাৰ জানো সেই ঠাইখন চাবলৈ মন যোৱা নাই যদি চাবলৈ মন গৈছে তেনেহলে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আপুনি দেখা পাব ভিন্ন গছ-গছনি চাহ বাগানৰ মাজত বুঢ়ী দিহিঙৰ কাষত সেই ইতিহাস প্ৰসিদ্ধ টিপাম দেওশাল থানখন এতিয়া মই বৰ্তমান গৈ আছো সেই ঠাইখনলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকক যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি মোৰ ভিডিঅ'টো চাই থাকিব আৰু এনেকুৱা মজা ভিডিঅ' আহি থাকিব সো ভিডিঅ'টো চাই থাকক এয়াই ঐতিহাসিক টিপাম কি সৌন্দৰ্যময় পৰিৱেশ নহয় জানো এয়া উপস্থিত হৈছে সোণালী অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টি টিপাম গাঁওখনত
এই ঠাইখনৰ কিছুমান ৰহস্য শুনি লওক এবাৰ 1228 খ্ৰীষ্টাব্দত আহোম ৰজা চাওলুং চুকাফাই এই ঠাইতে অসমৰ প্ৰথম ৰাজধানী পাতিছিল এয়াই ঐতিহাসিক টিপাম দেওহাল থান অকল ইমানেই নহয় ভিডিঅ'টো চাই থাকা ইয়াৰ বহু ঐতিহাসিক কথা সোমাই আছে যেনে আহোম ৰজা চাওলুং চুকাফাই এই ঠাইখনক নামাকৰণ কৰিছিল টিপাম ৰূপে স্বৰ্গদেৱে দিয়া এই ঠাইখনৰ নামৰ অৰ্থ হৈছে ওখ ঠাই অৰ্থাৎ এই ঠাইৰ উচ্চ ঠাইৰ পৰা চৌদিশে চকু ফুৰালে দেখা পায় মাথো সমত বৰ্তমান সময়ত এই পৰ্যটন স্থলী হৈ পৰিছে এই ঠাইৰ পৰা চৌদিশে দেখা পায় মাথো সেউজীয়া এয়া অসমৰ প্ৰকৃতিৰ বিৰঞ্জীয়া সেইবাবে হয়তো আজিৰ চাওলুং চুকাফাই টিপাম ঠাইখনক প্ৰথম ৰাজধানী পাতিছিল এবাৰ চৌদিশে চাওকচোন কি মধুময় পৰিৱেশ ভিডিঅ'টো চাই থাকা শেষলৈকে যদি কোনোবা আহিব বিচাৰা তেনেহ'লে তলত কমেণ্ট কৰিবা মই বুজাই দিম আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা বৰ্তমান এই ঠাইখনক অতিকৈ মনোমোহা কৰি তুলিছে এই ঠাইখনৰ কিছুমান ন ৰূপ দিছে সমতল ভূমিৰ পৰা স্বৰ্গদেউৰ ৰাজধানী টিপাম পাহাৰ দেওহালী থানৰ মাজত উপস্থিত হোৱাত সহায় কৰিবৰ বাবে নপুৰণি নিৰ্মিত সৰ্বমুঠ 1065টা ষ্টেপ আছে অৰ্থাৎ সাধাৰণতে ক'বলৈ গ'লে মানে খটখটি বুলি যাক খটখটি 1065টা বন্ধুসকল ঠাইখন চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব আৰু এই ঠাইখনৰ বিষয়ে মই ইমান গভীৰকৈ নাজানো যিমানখিনি জানো সেয়া ক'লোঁ চ' যদি ভিডিঅ'কেইটা কিছুমান কথা স্পষ্ট হোৱা নাই তেনেহ'লে মোক ক্ষমা কৰিব কাৰণ এয়া আৰম্ভণি কৰিছোঁহে চ' সেইকাৰণে কিছুমান ভুল হোৱাবোৰ মোক কমেণ্ট কৰি জনাই কৈ দিব কি ভুল আছে মই যাতে শুধৰাব পাৰোঁ আৰু এনেকুৱা যদি ভিডিঅ' আপোনাৰ যদি চাবলৈ আগ্ৰহ থাকে তেনেহ'লে কমেণ্ট কৰি জনাব এনেকৈ কিছুমান ঠাইলৈ গৈ নিজেও চাম আপোনালোককো ভিডিঅ'টো
ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি প্ৰতিটো ভিডিঅ' চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। অ'কে।